दिनै भारतनि 76थि सुबुंखान्थि सानखौ हादोरनि राजधानी गोदान दिल्लीजों लोगोसे दाब दाब जायगायाव गाजा गोमजायै फालियो। बेबादिनो फकिराग्राम ब्लक इउपिपिएल हानजायाबो 76थि सुबुंखान्थि सानखौ हानजानि मावखुलियाव फालियो। 76थि सुबुंखान्थि सानजों लोब्बा लाखिनानै फकिराग्राम ब्लक इउपिपिएलनि मावखुलियाव हादरारि फिरफिलाखौ फकिराग्राम ब्लक इउपिपिएलनि आफादगिरि रबिचरन दैमारिया बिरहोयो। मख'नो गोनां बाथ्रा दि 76थि सुबुंखान्थि सान फालिनाय हाबाफारियाव फकिराग्राम ब्लक इउपिपिएलनि आफादगिरि रबिचरन दैमारिजों लोगोसे गाहाय नेहाथारि हजरत आली तालुकदार आरो हानजानि गुबुन गुबुन बिबाननि बिबानगिरि मावथि सोद्रोमाफोरा बाहागो लादोंमोन। বিটিসি বাহি মানে আমি যেদিনার পৰা আমার বিটিআর চুক্তি 2020 চনৰ 27 জানুৱাৰীৰ পৰা তাৰ পিছৰ পৰা যেতিয়া আমাৰ ইউপিপিএল পাৰ্টিয়ে বিটিআৰক শাসন গদিত কৰিছোঁ তেতিয়াৰ পৰা আমি এটাই মন্ত্ৰ আমাৰ পিস প্ৰসপেৰিটি আৰু ইউনিটি এইটো মন্ত্ৰলৈ আমি শাসন কৰি আছোঁ আৰু আমি সাকসেসও হ'ব পাৰিছোঁ। আমার 4 বছর বা 5 বছর পূর্ণ হব বিচাৰিছে বিটিআৰ চুক্তিখনে আমি একেলগে শান্তি কৰিছোঁ আৰু এনে দেখা যায় আমি বড়ো যেটো শান্তি চুক্তি বুলি পিছ যেটো কৰিছোঁ ইয়াত প্ৰমোদ বড়োৰ দ্বাৰা যেটো শাসন চলাইছোঁ আমি প্ৰথম যেটো টাৰ্গেট আছিল আমাৰ এই অঞ্চলত বৃহত্তৰ এই বিটিআৰ অঞ্চলত এটা এনেকুৱা ঠাই আছিল মানে দিন ৰাতি কোনো মানে যাব ওলাব পৰা নাছিল পাব্লিকবিলাকে সাধাৰণ মানুহবিলাকে এইটো আমি হেক কৰিব পাৰিছোঁ আৰু আমি এতিয়া শান্তি একদম সম্পূৰ্ণৰূপে কৰিব পাৰিছোঁ। এতিয়া আমি চিন্তা কৰিছোঁ আমাৰ কেনেকৈ গ্ৰীণ বৰ্ডলেণ্ড আমি সৃষ্টি কৰিব পাৰোঁ সেইকাৰণে এইটো আৰু আমি যেটো ভাৰত সংবিধানত যেটো সংশোধিত কৰা হৈছে সকলোৱে একেলগে আমি বকবাক কৰিব পাৰোঁ এই বস্তুটো আমি ইউপিপিএল দলে আমি বিটিআৰ অঞ্চলত কৰিব পাৰিছোঁ বুলি মই ক'ব বিচাৰিছোঁ। ব্লক কাৰ্যালয়ত আমি পতাকা উত্তোলন কৰিলোঁ আৰু এই পতাকা উত্তোলনত আমাৰ ব্লকৰ সন্মানীয় সভাপতি ৰবিচৰণ দৈমাৰী চাহাব আছে, আমাৰ ব্লকৰ সাধাৰণ সম্পাদক কমল বৰ্মন আছে, উপসভাপতি অপিউৰ ৰহমান আছে আৰু আমাৰ ব্লকৰ বিভিন্ন বিষয়ববী আজি আমি ব্লক কাৰ্যালয়ত যি আমাৰ ভাৰতীয় সংবিধান অনুসৰি 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু 1950 চনত 26 জানুৱাৰী তাৰিখে আমাৰ ভাৰতীয় সংবিধানখন গৃহীত হৈছিল। সেই হিচাপে আমি 26 জানুৱাৰী তাৰিখে অন্য বছৰৰ দৰে এইবেলিও আমি আমাৰ ইউপিপিএল দলৰ ব্লক কাৰ্যালয়ত আমি দলীয় ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিলোঁ। পালন করো।